আমি আকৌ কেৱল চাহটোহে শ্বেয়াৰ্ছ কৰি খাওঁ দেই ৰাইজ। মানে কথাটো হ'ল কি আজিও এখন আমাৰ নলবাৰীত বিয়া প্ৰগ্ৰেম আছে। তাকে আমাৰ পাঞ্জিত দা, অবনী আৰু ডাকু মোক নিবলৈ আহি আমাৰ তিনিআলিতে ৰ'ল আৰু আগুৱাই নাহে হেনো। তাকে আৰু ময়ো দেৰি নকৰি তিনিআলিত গৈ গাড়ীত উঠিলো। ৰ'ব, এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকক যদি বলেৰো, কাৰ, মেক্সিমো এনেকুৱা ধৰণৰ গাড়ী ভাড়াত লাগে তেন্তে আমাৰ পাঞ্জিত দাক কণ্টেক্ট কৰিব পাৰিব। এটা ধুনীয়া এফৰ্ডেবল প্ৰাইজত আপোনালোকে অতি সহজে পাই যাব। ইয়াৰ পিছত এইবাৰ বদলগুৰিত আহি আমাৰ সঞ্জয় ভাইক উঠাই ললো। ইয়াৰ পিছত ললো আমাৰ পাঞ্জল ভাই আৰু ফুকু। সদায় কৰাৰ দৰে আজিও নাৰিকলী মন্দিৰত ৰৈ গোটাইকেইটাই এবাৰ সেৱাকাৰী ললো। আপোনালোকে পিছে কৰবালৈ গ'লে নাৰিকলী মন্দিৰত ৰৈ সেৱাকাৰী পাইছেনে নাই কমেণ্ট কৰি জনাব দেই। ইয়াৰ পিছত এইবাৰ আমাৰ চিধাই নলবাৰীলৈ বুলি যাত্ৰা আৰম্ভ হ'ল। আমি পিছে বিয়াৰ ঠাই গৈ পাওঁতে প্ৰায় ৰাতিয়েই হ'ল। ইয়াৰ পিছত আৰু দেৰি নকৰি আমি আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট কৰি দিলো। আপুনিও যদি আপোনাৰ বিয়াখনত এনেকে আমাৰ অনুষ্ঠান পৰিৱেশন কৰাব বিচাৰে তেন্তে আমাক আপুনি কণ্টেক্ট কৰিব পাৰে। প্ৰগ্ৰেম পাতি শেষ কৰি ধুনীয়াকে ভাত পানী খাই এইবাৰ আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো। শেষত আহোঁতে এখন দোকানত ৰৈ একাপ গৰম চাহ খাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। আমি আকৌ কেৱল চাহটোহে শ্বেয়াৰ্ছ কৰি খাওঁ দেই ৰাইজ। মানে কথাটো হ'ল কি আজিও এখন আমাৰ নলবাৰীত বিয়া প্ৰগ্ৰেম আছে। তাকে আমাৰ পাঞ্জিত দা, অবনী আৰু ডাকু মোক নিবলৈ আহি আমাৰ তিনিআলিতে ৰ'ল আৰু আগুৱাই নাহে হেনো। তাকে আৰু ময়ো দেৰি নকৰি তিনিআলিত গৈ গাড়ীত উঠিলো। ৰ'ব, এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকক যদি বলেৰো, কাৰ, মেক্সিমো এনেকুৱা ধৰণৰ গাড়ী ভাড়াত লাগে তেন্তে আমাৰ পাঞ্জিত দাক কণ্টেক্ট কৰিব পাৰিব। এটা ধুনীয়া এফৰ্ডেবল প্ৰাইজত আপোনালোকে অতি সহজে পাই যাব। ইয়াৰ পিছত এইবাৰ বদলগুৰিত আহি আমাৰ সঞ্জয় ভাইক উঠাই ললো। ইয়াৰ পিছত ললো আমাৰ পাঞ্জল ভাই আৰু ফুকু। সদায় কৰাৰ দৰে আজিও নাৰিকলী মন্দিৰত ৰৈ গোটাইকেইটাই এবাৰ সেৱাকাৰী ললো। আপোনালোকে পিছে কৰবালৈ গ'লে নাৰিকলী মন্দিৰত ৰৈ সেৱাকাৰী পাইছেনে নাই কমেণ্ট কৰি জনাব দেই। ইয়াৰ পিছত এইবাৰ আমাৰ চিধাই নলবাৰীলৈ বুলি যাত্ৰা আৰম্ভ হ'ল। আমি পিছে বিয়াৰ ঠাই গৈ পাওঁতে প্ৰায় ৰাতিয়েই হ'ল। ইয়াৰ পিছত আৰু দেৰি নকৰি আমি আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট কৰি দিলো। আপুনিও যদি আপোনাৰ বিয়াখনত এনেকে আমাৰ অনুষ্ঠান পৰিৱেশন কৰাব বিচাৰে তেন্তে আমাক আপুনি কণ্টেক্ট কৰিব পাৰে। প্ৰগ্ৰেম পাতি শেষ কৰি ধুনীয়াকে ভাত পানী খাই এইবাৰ আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো। শেষত আহোঁতে এখন দোকানত ৰৈ একাপ গৰম চাহ খাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো।